গুড মৰ্নিং এভৰিৱান। পোনপ্ৰথমে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা যাচিলোঁ। চ' মই আছোঁ বৰ্তমান গাড়ীবোৰৰ মাজত, মানে অৰ্থাৎ মই আছোঁ আদাবাৰীত। চ' আজি আমাৰ কাম আছিল আপোনাৰ এখন গাড়ী লোৱাৰ। চ' মোৰ মানে আমাৰ যিখন আগৰ কাৰ হয় সেইখন মানে আমি এক্সচেঞ্জ কৰিছোঁ ইয়াতে। চ' মই আছোঁ বৰ্তমান সুজুকিৰ ডিলাৰত, যিটো আমাৰ আদাবাৰীৰ আছে বিমল অটো। চ' তাতে আছোঁ, আমাৰ গাড়ীৰ কাম চলি আছে বৰ্তমান, বস্তু লগোৱা কামবিলাক চলি আছে। চ' মই ইয়াতে আছোঁ। গাড়ীখন ল'ম অলপ সময় পিছতে। আপোনালোকে অলপমান আগৰ ফুটেজবোৰ চাই লওক, ঘৰৰ পৰা আমি কেনেকৈ আহিলোঁ, কি কৰিলোঁ, গাড়ীখন এবাৰ চাই লওক, আমাৰ যিখন আগৰ গাড়ী হয়। চ' বাকী মই আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। মই বৰ্তমান তললৈকে যাওঁ, গাড়ীত কেনেকৈ কি কাম চলি আছে সেইবোৰ চাই লওঁ। আজি বৰ্তমান মোৰ লগত আছে পাৰ্থ, মা, বৌ আৰু দাদা আহিছে, আৰু কেইজনমান আহি আছে, দাদাৰ লগ আৰু মোৰ লগ। চ' আমি ইয়াৰ পৰা তললৈকে যাওঁ, গাড়ীখন অলপ চাই লওঁ বলক। চ' গাড়ী যাবৰ কাৰণে ওলাই আহিছোঁ ইয়াৰ পৰা। ইফালে অলপমান ৰখিছোঁ গাড়ীখনৰ লগত, ফটো কিবা দুটামান উঠি লওঁ। চ' আমি গৈ আছোঁ বৰ্তমান আদাবাৰী বিমললৈ। চ' তাতে গৈ কিনে আমাৰ গাড়ীত ডেলিভাৰী আছে। ডেলিভাৰী টাইম আছে আপোনাৰ 11:30 পৰা 2:30লৈ। চ' তাৰে ভিতৰত গাড়ীখন ল'ব লাগিব। চাওঁ কিমান সময় সোনকালে আহিব পাৰোঁ। চ' বেছি সোনকালে আহিব পাৰিলে আপোনাৰ কি বুলি কয় এইটো, পূজাতো যাব লাগিব এপাক। আমি বৰ্তমান বিমল অটো, তো ইয়াতে নাম লিখা আছে, দেখা পাইছে। ইয়াতে এণ্ট্ৰিটো কৰি লওঁ, তাৰপিছত আমি এণ্ট্ৰি কৰিম, ভিতৰত ইয়াতে এণ্ট্ৰি কৰিব লাগিব আগতে। চ' বলক। চ' ইয়াতে মোৰ কুইটখন থোৱা আছে, এইখন, আৰু মোৰ গাড়ীখন আছে ভিতৰ ফালে। চ' এইখন লৈ লওঁ, তাৰপিছত অলপমান বস্তু আছে এইখনৰ ভিতৰত। চ' সেইখিনি লৈ লওঁ, লৈ কিনে নতুনখনত থওঁ, তাৰপিছত ডেলিভাৰী হ'ব আজি। গাড়ী কিনিব আহিলে এইটো খোৱাটো জৰুৰী হয় NCSৰ আগত। চ' এইটো খাই লওঁ। আজি এইটো 95 লৈছে দুটা মিলি কিনে। মেটিং লগাই ল'লে তো পুৰা চিট কভাৰ লগোৱা কাম চলি আছে। খুৰাই বল দি চিট কভাৰটো লগাই আছে। হাঁহিও উঠিছে দেখা পাই, একো কৰিও দিব নোৱাৰোঁ। এইফালে চাওক, পুৰাৰ বল দিছে, পুৰা বল দিছে, দিয়ক পুৰা। সৰু কাম চলি আছে ইয়াতে। ইণ্টেৰিয়ৰৰ আপোনাৰ চিট কভাৰ লগালোঁ, মেটিং লগালোঁ, আৰু ৰেইন গাৰ্ড এনেকৈ কিবা কিবি লগোৱা গৈছে। এইখন হ'ল গাড়ী। চ' মাই ছিগনেচাৰ কৰি আছে ডকুমেণ্টছবিলাকত। ছিগনেচাৰ কৰাৰ পিছত গাড়ী আমাৰ। Why you're always trying so hard to make me surrender? Why you always in my face? Do you really think it's over? 'Cause I've been kicked when I'm so down, too much until it's numb, and there's nobody can steal my fire. Nobody can steal my soul. Nobody can steal my soul. Nobody can steal my fire. চ' গাইজ, গাড়ীখনত ডেলিভাৰী লোৱা হৈ গ'ল। মই বহি আছোঁ মোৰ আগৰ গাড়ীখনত। বহুত ইম'চনেল ফিল কৰি আছোঁ। চ' এইখন আৰু আপোনালোকে এইটো এৰিয়া নেদেখে, নেক্সট নতুন দেখিব। ইয়াতে থাকিব এনেকৈ। চ' বহিছোঁ অলপমান সময়। এইখন গাড়ী আৰু নেক্সট মোৰ ভ্লগতে হওক বা মোৰ লগতে হওক, কেতিয়াও দেখা নাপায়। এইখনক আজি বাই বাই দিলোঁ, এইখনৰ লগত নতুনকৈ ল'লোঁ। যাবা, বাই বাই। চ' গাইজ, বেয়াও লাগি আছে অলপ এইখন গাড়ীৰ বাবে। চ' তেলটো ভৰাই লওঁ, ফাৰ্ষ্ট ৰিফিউল কোম্পানীৰ পৰা আপোনাৰ 3 লিটাৰ তেল দিছিল, আৰু ইয়াতে আমি ফুল টাংকি কৰি লৈছোঁ। চ' সোমাই আছে তেল, এইখন গাড়ী। চ' এতিয়া আমি গুড টু গ', একদম যাম আমি গণেশ মন্দিৰলৈ। চ' গাইজ, গাড়ীত ডেলিভাৰী লোৱা হৈয়ে গ'ল। চ' ইয়াৰ পৰা ওলাই দিছোঁ আমি। মোৰ লগত আছে মা, বাকী কেইজনে অলপ দোকানৰ ফালে গৈছে। চ' মা কৈ দিয়া, কেনে এক্সপিৰিয়েঞ্চ, কেনে গাড়ী লোৱাৰ? তে কোৱা, এক্সপিৰিয়েঞ্চ কেনে? লাষ্ট কৰি থাকে কিবা। চ' আমি ইয়াৰ পৰা ওলাই দিম, বৰ্তমান যাম আমি গণেশ মন্দিৰলৈ। চ' নতুন গাড়ীত বহি আছোঁ, এইটো হ'ল কনচোল। চ' ইয়াৰ পৰা ওলাই দিওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ চিধা গণেশ মন্দিৰত। চ' গাইজ, নতুন গাড়ীত গোটেই কেইজন যাই আছোঁ এইফালে, আৰু এইফালে মই। চ' বলক ঘৰলৈকে।
গাড়ীখন যাতে সুন্দৰভাৱে চলি থাকে তাৰ কাৰণে মানে আমি আজ্ঞাথুৰি স্থিত যিটো আমাৰ গণেশ মন্দিৰ আছে তাত গাড়ীখনৰ অলপমান পূজা ভাগ কৰি লৈ আহিলোঁ এক লগত বাবা গণেশৰ পৰা আৰম্ভ কৰিছোঁ গণেশে যেন ভালে ভালে গাড়ীখন ৰাখে গাড়ীৰ ডেলিভাৰী লৈ উঠি কিনে ইয়াতে খাব আহিলোঁ অলপ দদৰাৰ ফালে চ' ইয়াত চিকেন ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ চ' এইখিনি খাই লওঁ তাৰপিছতে আৰু ইয়াৰ পৰা ওলাই দিম ঘৰলৈকে গেৰেজত ভৰাই দিলোঁ ইয়াতে মানে আগতে বাইক ধৰিছিল এইটো ছাইডত আজিকালি মানে বাইক নধৰে পূৰা গাড়ীখন ফিট হৈছে চ' এইখন হ'ল গাড়ী এবাৰ গেৰেজত ভৰাই দিছোঁ অলপ পিছত আৰু ওলাই যাম একপাক